Friend, welcome to my channel Raghu Mixer. আজি মই বগৰী মিঠা আচাৰ বনাব খুজিছোঁ। এই বগৰীবোৰ ধুই ৰ'দত মেলি দিছিলোঁ, লৈ আহিলোঁ। এতিয়া আৰু এই বগৰীখিনি মই মিঠা আচাৰ বনাম। সেইবোৰ অকণমান ব্লেক চল্ট লৈছোঁ, এইফালে মছলা পাতি লৈছোঁ অকণমান, জিৰা তিৰা এনেকৈ, বাকী জ্বালা আছে, জলকীয়া, এইফালে ইয়াতো গুড় আছে। এতিয়া মই এনেকুৱা প্ৰচেছটো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাই থাকিম। বাবে মই পানী দিলোঁ। এতিয়া পানী দি ইয়াত মিঠাইটো মই বহাই দিম। পানীটো অকণমান গৰম হ'লে মিঠাইটো বহাই দিলোঁ। অকণমান মিঠাইটো এতিয়া হেৰি হ'ব লাগিব, গলিব লাগিব অকণমান। তাৰপিছত মই বাকীবোৰ দি দিম, বগৰীটো দি দিম। এতিয়া উতলিব ধৰিছে। মই জলকীয়া দি দিছোঁ। মই টেষ্টিটো আকৌ ধুনীয়া হ'ব, মিঠা টেঙা জলকীয়া ধুনীয়া টেষ্টি হ'ব। আহিবচোন খাব, খাই চাবচোন মোৰ তাত মই বনোৱা। উতলিব ধৰিছে। এই বগৰীটো এতিয়া দি দিম ইয়াত। এতিয়া অকণমান উতলিব লাগিব, বগৰী হাতি সিজিব লাগিব না, বস্তুটো ভিতৰত সোমাব লাগিব। অকণমান পলম হ'ব আৰু গোটেইবোৰ বগৰী দি দিলোঁ। তাই দিয়া হৈ গ'ল। এতিয়া আৰু এনেকৈ লাৰিব লাগিব। ইয়াত হেৰিও কৰিব পাৰে, জুইৰ হেৰিটো অলপ কমাই দিব, মিডিয়াম ফ্লেমত ৰাখিব। ইয়াত এতিয়া মছলাখিনি দি দিম। যিখিনি মছলা আছিল এইখিনি ইয়াত দি দিম আৰু দিব লাগিব। টাইট হৈ গৈছেনে মিঠাখিনি, তাৰমানে বগৰীখিনি টাইট হৈ গৈছেনে, শুকাই পেলাই এইফালে সিজিব লাগিব এনেকৈ। এতিয়া উতল আহিছে এনেকৈ, মিঠাইটো অকণমান আহিব লাগিব, কাৰণ এই বগৰী সহজতে নিসিজে, মানে টান হৈ থাকে বস্তুটো, টান হৈ থাকে বাকলটো। এইটো ফাটিলে বেছি সহজ হ'ব, তাৰমানে মিঠাইটো কমি যাব না। এয়া হৈ গ'ল। এতিয়া অকণমান জোৰাব লাগিব, জোৰোৱাৰ পিছত আৰু হৈ গ'ল। পূৰা সিজি মিঠাই সোমাই গৈছে ভিতৰে। এতিয়া অকণমান জোৰাব লাগিব, জোৰোৱাৰ পিছত আৰু হেৰি কৰিম আৰু জোৰোৱাৰ পিছত আৰু বটল এটাত সোমাই বহুত ধুনীয়া হৈ উঠিছে, একেবাৰে ক'লা ক'লা হৈ উঠিছে, ৰঙা ক'লা। এতিয়া তই কণ্টেইনাৰটোত ভৰাই থ'ম আৰু এইটো কিন্তু প্লাষ্টিকৰ আইনে নহয়, গ্লাছত থ'লে বেছি ভাল হয়। কিন্তু নাই আৰু বেছি দিন নাথাকে, শেষে হৈ যাব, যাতে আৰু ইয়াতে থ'ম আৰু। কালাৰটো কি ধুনীয়া হৈ উঠিছে, কিবা ব্লেক ব্লেক। তো টেষ্টিও বহুত ধুনীয়া হৈছে, ভেৰি টেষ্টি। খাই চালে গম পাব, জ্বালাও আছে, লগতে মিঠা টেঙা সকলো লাগিছে। পিছে বাই আৰু